गजाननं भूतगणादिसेवितं कपितजम्बूफलचारुभक्षणं उमासुतं शोकविनाशकारकम् ॐ আমি আজি ভগৱানক সাক্ষী কৰি আজীৱন দুয়োৰে সুখ দুখৰ সমভাগী হৈ যুগ্মভাৱে থাকিম বুলি প্ৰতিশ্ৰুতি ল'লো। ঐ ৰ চাও এনেকে নহব ধৰ আহা এতিয়াহে তই কিন্তু আজিৰ পৰা উৰণি বাৰণি লৈ থাকিবি দেই লাজ লাগে পাই ৰাজ কৰিলে নহব নাও ইউ মেৰিড জুৰি বেচেৰীজনী কিয় জোকাইছা তাই ভগৱানৰ আৰু তোমালোকৰ চকুতহে মেৰি সমাজৰ চকুত এতিয়াও তাই কলেজীয়া ছোৱালী হৈ আছে তাই এতিয়া কলেজীয়া ছোৱালী নহয় তাই এতিয়া কলেজীয়া বোৱাৰী হ্যালো কে দিদিমণি নমস্কার আমি দত্ত বলছি ও দত্ত মশাই কওকচোন আচ্ছা কথা হৈছে কি মাষ্টৰ মশাই কি ঘৰত আছে গা ধুই আছে কিবা কম নেকি হা কথা হৈছে কি তেখেতক ক'বচোন মই মানে আজি একেলগে তেখেতৰ স্কুটাৰতে কলেজলৈ যাম আচ্ছা ঠিক আছে মিছেছ প্ৰতিভা বৰুৱা বাইদেউ মিতালী কোৱা আজি মোৰ কলেজলৈ যোৱা অলপ দেৰি হ'ব আপুনি মোৰ 9 বজাৰ ক্লাছটো কৰি দিব নেকি মই আপোনাৰ 12 বজাৰ ক্লাছটো কৰি দিম চৰি মই আৰু ক্লাছ কৰিব নোৱাৰিম জানা আজিৰ কাৰণেহে এডজাষ্ট কৰিব বিচাৰিছো প্লিজ মই এইমাত্ৰ আহি পাইছো বেয়া নাপাবা দেই প্লিজ হেৰা সুভাষ দত্তই ফোন কৰিছে তোমাক অকণমান ৰ'বলৈ কৈছে তোমাৰ লগত একেলগে বোলে কলেজলৈ যাব এই ডক্টৰটো এনেই কলেজলৈ দেৰি হৈছে এতিয়া তেওঁৰ কাৰণে আকৌ ৰ'ব লাগিব তুমিও যে আৰু পোনছাতে মানুহক হাঁ কৰি দিয়া নহয় ৱাহ মোৰ ওপৰত এনেই কেলে জকজকাই উঠিছা ফোনত কিবা কোৱাৰ সুবিধা পালেহে চোৱা তুমি আছানে নাই সুধি সেয়া আহিলেই এতিয়া তুমি আমাৰ কলেজৰ বৰবাবু দত্তৰ লগত কথাৰ মহলা মাৰা আৰু এটা কথা দেই খোৱা বোৱাৰ কথা কৈ তুমি বহুৱাই নাৰাখিবা বহিবলৈ পালে নুঠিবই আৰু মোৰ কলেজলৈ দেৰি হ'ব দিদিমণি নমস্কার নমস্কাৰ কেমন আছে ভালে আছো আহক মা ভালনে আপোনাৰ আপনার আশীর্বাদে আছো আৰু দিদিমণি আরে রাতিপুয়া তাড়াতাড়ি কলেজের জন্য ওলাইছো আর কি সেই সময় হঠাৎ করে একটা শব্দ হলো ধুম শব্দ কিহৰ শব্দ কৰবাত কিবা বম ফুটিল নেকি আরে না না দিদিমণি আৰু এই শব্দটা হলো মানে আর কি মোর সাইকেলের শাখা পুতা শব্দ সেই সময় আর কি কি করব ভেবে পার পাচ্ছি না চট করে আমার মনে পড়লো হ্যাঁ মাস্টার মশাই মই তেতিয়াই ডিসিশন ললো আর কি যে মাস্টার মশাই লগতে মই কলেজলৈ যাম ডক্টৰ বলক বলক এই ৰ'ব তামোল এখন খাই যাওক এনেই আমাৰ ঘৰলৈ নাহি কোলে নহয় একো তামোলখন খোৱাৰ কথা এনেই দেৰি হৈছে নালাগে তামোল খাব বলক বলক ডক্টৰ বলক
এতদিন পর দিদিমণির সঙ্গে দেখা হলো, অত আদর করে তাম্বুল একটা গুয়াবো খুঁজিছে। মাস্টাৰমশাই তাম্বুল খায়ে যাওঁ। এয়া যাবলৈ ওলোৱা মানুহটো তামোলখন খোৱাৰ কথা কোৱাৰ লগে লগে পঞ্চাতে বহি দিছে, দেখিছা নহয়? কলেজলৈ দেৰি হৈছে। মাস্টাৰমশাই আমিও তো কলেজে যাব, আমারও তো দেরি হচ্ছে। আপোনাৰ কথা বেলেগ হে। আপুনি কলেজলৈ গৈ হিচাপ নিকাচ কৰিবগে লাগিব, হিচাপ নিকাচ। আৰু মই গৈ ক্লাছ কৰিবগে লাগিব। হিসাব করাটা কিছু কাজ নয় মাস্টারমশাই। আমরা হিসাব না করলে আপনারা বেতন পাবেন কোথায় থেকে? ঠকহে ঠক। 30 দিনত 15টা মানুহৰ টকা হিচাপ কৰা কিডাল ডাঙৰ কথা হে? আমাৰ দৰে চিৰি চিৰি ক্লাছ কৰিলেহে গম পালেহেঁতেন। তাই নাকি? হ্যাঁ তাই নাকি? এতটুকু তামুলের জন্য অতগুলো ভাষণ? দিদিমণি থাক থাক, আর লাগবে না তাম্বুল, আর লাগবে না। মাস্টারমশাই ক্লাসের জন্য দেরি হচ্ছে, আমরা যাচ্ছি। নমস্কার। কিনো এই ছাতিডাল সদায় লগত লৈ ফুৰে? রোদ আর বৃষ্টির জন্য। হ্যাঁ আচ্ছা দিদিমণি, তাহলে নমস্কার। নমস্কাৰ। তাহলে আসি দিদিমণি, নমস্কার। মা মা স্টার্ট করুন। ধরতে লাগবে তো, পড়ে যাবো ভাই। বাবাৰ যে কামবোৰ মাইকী মানুহৰ নিচিনাকে এনেকে স্কুটাৰ উঠি আহিব লাগে নেকি? আৰু কাকতি ছাৰৰ দেখা নাই নেকি? কাকতি ছাৰে বোলে তোৰ বাবাই তেনেকে বহি আহিছে বুলি মনেই কৰা নাছিল, কলেজতহে আহি গম পাইছেহি। আৰু দেখাৰ লগে লগে পোনচাটাই খংটো উঠিলেই নহয়। কলেজত কিন্তু এই কথাটোলৈ বেট জমিছে দেই। ল'ৰাবোৰে কি কৈছে জানো? কাকতি ছাৰৰ বিয় বোলে আজি স্কুটাৰত বিয়নী পঢ়াবি বহি আহিলে। ঐ দীপিকা, পেপাৰত এটা নতুন ইণ্টাৰেষ্টিং নিউজ ওলাইছে। এটা নতুন সংস্থা গঠন হৈছে, তই সোনকালে মেম্বাৰশ্বিপটো লৈ ল'বি। সন্থা? কি সন্থা? বংগভাষী অসমীয়া সংস্থা। যা, তহঁতি খালি ধেমালি কৰি থাক। হে তহঁতিও যে কথা কিছুমান ক আৰু। তাইনো সেইটো সন্থাত কেনেকে মেম্বাৰশ্বিপ ল'ব? তাইতো কেইদিনমান পাছত কাকতি ছাৰৰ অসমীয়া ভাষী বোৱাৰীহে হ'বগে। ছাৰ আহিছে, ক্লাছলৈ যাওঁ ব'ল। বল বল। Work hard, tree of success. শুনা 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 মোৰ প্ৰিয়া, তোমাৰ বাবে কিমান মৰম আছে জানা। আকাশৰ বিশালতা, সাগৰৰ গভীৰতা, আকাশৰ বিশালতা, সাগৰৰ গভীৰতা, তাৰ সতে হ'ব চাগে তুলনা। শুনা 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 তুমি শুনা, তোমাৰ বাবে কিমান মৰম আছে জানা। আকাশৰ বিশালতা, সাগৰৰ গভীৰতা, আকাশৰ বিশালতা, সাগৰৰ গভীৰতা, তাৰ সতে হ'ব চাগে তুলনা। শুনা 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 মোৰ প্ৰিয়া, তোমাৰ বাবে কিমান মৰম আছে জানা। নীলা নীলা চকু দুটি সজল সজল হয়,
দুটি উঠে কিনো কথা কয় নীলা নীলা চকু দুটি সজল সজল হয় কপা কপা দুটি উঠে কিনো কথা কয় কিনো কথা কয় কিনো কথা কয় কিনো কথা কয় শুনা শুনা কাণ পাতি তুমি শুনা ভাল পাওঁ মই তোমাকে মাথো জানা আকাশৰ বিশালতা সাগৰৰ গভীৰতা আকাশৰ বিশালতা সাগৰৰ গভীৰতা তাৰ সতে হ'ব চাগে তুলনা শুনা 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 তুমি শুনা তোমাৰ বাবে কিমান মৰম আছে জানা দূৰে দূৰে থাকা কিয় তেনেদৰে ৰয় তুমি মোৰ বুকুৰ আপোন হয়নে নহয় দূৰে দূৰে থাকা কিয় তেনেদৰে ৰয় তুমি মোৰ বুকুৰ আপোন হয়নে নহয় হয়নে নহয় হয়নে নহয় হয়নে নহয় শুনা শুনা কওঁ মই তুমি শুনা থাকিম হৈ মই তোমাৰ এই মাথো জানা সুখতে দুখতে জীৱনে মৰণে সুখতে দুখতে জীৱনে মৰণে পঢ়োৱা হাতাৰে আমি কামনা শুনা 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 মোৰ প্ৰিয়া শুনা 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 তুমি শুনা 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 মোৰ প্ৰিয়া ঐ তই অকলে অকলে ইয়াতে কি চিন্তা কৰি আছ কি হ'লনো কি হ'ল মানে কালি প্ৰীতমে ফোন কৰিছিলে সঁচা কি ক'লে কনা ফোনত কি ক'লে ক না জল্দি আমাৰ কলেজীয়া বোৱাৰীৰ খবৰ সুধিছিলে আৰু এটা বস্তু চাওঁ কি এই চাওঁ 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 কি চাইছ আৰে কলেজীয়া বোৱাৰীয়ে শিৰত সেন্দুৰ লৈছিলে তাকেই চাইছো লৈছো চাওঁ এয়া চা এই বাহ ঘৰত লুকাই লুকাই সেন্দুৰ লোৱাটো বৰ প্ৰব্লেমেই হৈ গৈছে আজিকালি নল'লেও একো প্ৰব্লেম নাই জান নাই নোলোৱাটো আজিকালি এটা ফেশ্বন হৈ গৈছে পিছে তইতো এতিয়ালৈকে প্ৰীতম দাৰ ঘৰলৈ পোৱাই আচ্ছা এইবোৰ বাদ দে এতিয়া প্ৰীতমে কি ক'লে ক কি ক'লে বিহুৰ এসপ্তাহমানৰ আগত আহিব তেতিয়া ভালকে খা খবৰ লৈ থাকিবি আৰু কথাটো হৈছে কি মই ফোনত কিমান খবৰ লওঁ কচোন প্ৰীতম হোষ্টেললৈ যোৱাৰ পিছত 2-3 মাহ কেনেকে কটাইছো মইহে জানো ৰাতি টোপনিয়ে নাহে ধত এইজনী অ শুনা অ, ক। এটা কাম কৰি দিবি কি জানো এইবাৰ প্ৰীতম যেতিয়া হোষ্টেলৰ পৰা আহিব তাৰপিছত মই ভাবিছো এইবাৰ বিহু চাব যাম সিহঁতৰ গাঁৱলৈ তই প্লিজ কিবা এটা কৰি পাৰ্মিশ্যনটো উলিয়াই দে না ঘৰৰ পৰা কামটো পিছে অলপ টান কিন্তু বেলেগ নহ'লেও মোৰ সন্দেহে হয় তোৰ ওপৰত কি মানে গাঁৱলৈ গৈ কোনোবা গাঁৱলীয়া ল'ৰাৰ প্ৰেমত পৰবা এইজনী যা দত্তদা হে এই প্ৰফেচাৰ বিলাকে পেঞ্চন পালে আমি এই কেৰাণী বিলাকে নাপাম নেকি পামতো আর কেন পাবো না আমরাও তো কলেজে চাকরি করি না দিলে হাঙ্গামা লাগিয়ে দেব হ্যাঁ হাংগামা আপুনি হাংগামা কৰিব দত্তদা হ্যাঁ তো নিশ্চয়ই করব আর আর মিছিল বের করে দেব ইনকলাব জিন্দাবাদ একটি নাকের দুইটি বাদ কি হ'ল বতৰটোৰ নিচিনাকৈ মনটোও ডাৱৰীয়া হৈ আছে যে তুমি খবৰ এটাও নিদিয়া মাজে মাজে মোৰ সন্দেহে হয় তাৰ মানে তুমি মোক কেতিয়াও বিশ্বাস কৰিব পৰা নাই ন বিশ্বাস কৰোঁ কাৰণে তুমি খবৰ দিয়াৰ লগে লগে তোমাক লগ কৰিবলৈ দৌৰি আহিছোঁ কিন্তু তুমি ইউনিভাৰ্চিটি পোৱাৰ লগে লগে সকলো পাহৰিয়ে যোৱা খবৰ এটাও নিদিয়া মানে
জুৰিহঁতৰ ঘৰলৈ তোমাক বিচাৰি মই বাৰে বাৰে ফোন কৰি থাকিলে সিহঁতৰ ঘৰত সন্দেহ নকৰিব জানো? জুৰিহঁতৰ ঘৰলৈ যেনেকে মাজে মাজে ফোন কৰা, আমাৰ ঘৰলৈতো তেনেকে ফোন কৰিব পাৰা মাজে মাজে। তোমালোকৰ ঘৰলৈ মই কেনেকৈ ফোন কৰিম কোৱা? ঠিক আছে বহা। তুমি মোৰ কথাটো নুবুজা কিয়? জুৰিহঁতৰ ঘৰৰ লগত আমাৰ এটা ঘৰুৱা সম্বন্ধ আছে, কিন্তু তোমালোকৰ ঘৰৰ লগত আমাৰ তেনেকুৱা একো সম্বন্ধ নাই। তোমাৰ বাবা অৱশ্যে আমাৰ ঘৰলৈ কিবা কাম থাকিলে কেতিয়াবা আহে, গতিকে ঠিকেইতো, আহ যা নথকা বঙালী মানুহৰ ঘৰলৈ অসমীয়া ল'ৰাটাই মাজে মাজে ফোন কৰিলেতো মানুহৰ সন্দেহ হ'বই। আকৌ তুমি অসমীয়া বঙালী কথা উলিয়াইছা নহয়? মোৰ মনত তেনে ভাৱ থকা হলে মই তোমাৰ ইমান কাষ চাপি নাহিলোহেঁতেন। তুমি চৰি ভাই, ধেমালিহে কৰিছিলো, বেয়া পালা। আচলতে কি জানা, বহুদিন তোমাৰ পৰা একো এটা খবৰ নাপালে মোৰ বৰ চিন্তা লাগে। সেইকাৰণে কৈছো তুমি মোবাইল এটা লোৱা। ভাল কথাই কৈছা, বাবাই দিলে আৰু মোক মোবাইলৰ নাম শুনিবকে নোখোজে। তোমালোকৰ দেউতাক আৰু মোৰ বাবাক কিবা এটা বস্তু খুজিলে জানো সোনকালে পায়। এৰা, দুইজনৰে কিন্তু দুটা সাংঘাতিক মিল আছে। এক, দুইজনে তামোল খাই ভাল পায়, আৰু দুইজন সাংঘাতিক কঞ্জুচ। কি হ'ল? মা বহুত দেৰি হ'ল, ব'লা গৈ থাকো। মই আচলতে জুৰিহঁতৰ ঘৰলৈ যাম বুলি কৈ থৈ আহিছিলো, ব'লা। কাইলৈ কলেজলৈ পিছে আহিবানে নাই? কলেজত চোন ক্লাছে নহয়। ক্লাছ নহয়? কিয়? মা, চাহ আনা। নিছো ৰবা। কি হ'ব? লোৱা। দিয়া। বৰ গানৰ গুণগুণনি শুনিলো দেখোন। কি খবৰ পিছে তোৰ? ঠিকে আছো দেউতা। হ'ব, মোক বেছি নিদিবি দেই। পঢ়া শুনা কেনেকুৱা চলিছে? চব ঠিকে আছে, তুমি একো চিন্তা কৰিব নালাগে। চিন্তা নকৰাকে কেনেকে হ'ব হেৰো? আৰু এটা কথা কচোন, তই আজিকালি হোষ্টেলত সময়মতে ওলোৱা সময় কৰ নে নকৰ? চব ঠিকেই কৰি আছো, মই তোমাৰহে ল'ৰা। লোৱা চাহ, লোৱা। দেউতা, আজিকালি বোলে তোমালোকে কলেজত একেবাৰে ক্লাছ নকৰা? তোক কোনে ক'লে? কোনেও কোৱা নাই, মানে বাহিৰত ওলাইছে। এৰা, পঞ্চাতে ক'বলৈ হ'লে কলেজৰ পৰিৱেশটো একেবাৰে বেয়া হৈ গ'ল। কলেজত কাম কৰা বোৱাৰী কিজনী ক্লাছ ল'বলৈ সময়েই নাই। সমস্যা। অকল বোৱাৰী কেইগৰাকীহে ক্লাছ নকৰে নেকি? অৱশ্যে অকল বোৱাৰী কেইজনীয়ে নহয়, শালৰ মাজত শিঙিৰ দৰে আমাৰ ডঙুৱা কেইটামানো আছে। বোৱাৰী কেইজনীৰ লগতে বহি লৈ পেট পেটাই থাকে। তয়ে ভালদৰে পঢ়ি আহি কলেজত সোমাই ল, নিজে পঢ়ি অহা কলেজ। ৰ'বাহে, তুমি পঞ্চাতে কথাটো কৈ নিদিবা। তাৰ কাৰণে কলেজৰ চাকৰিটো ৰৈ নাথাকে নহয়। আচ্ছা, ক্লাছ নকৰিনো কি কৰে? কথা পাতি থাকে। মাইকী মানুহৰ কথাৰ মাক মৰে জানো? কাহিনী ঘৰ কি চাহ দি কভি বহুত হি, এইবোৰ চিৰিয়েলৰ কথা। লোহৰ পানী পৰি যোৱাকৈ তোৰ চিকেন বিৰিয়ানী, কোপ্তা, কাবাব, চকলেট কেক, পাও ভাজি, এইবোৰ ৰন্ধন প্ৰকৰণৰ কথা। আৰু এগৰাকীটো আছে আকৌ, জীয়েকৰ ক্লাছ আৰম্ভ হোৱাৰ পিছতহে আহে, আকৌ জীয়েকৰ ক্লাছ শেষ হোৱাৰ লগে লগে ফুৱাই গুচি যায়। কোন হ'ব আৰু? আমাৰ এই সচেতন মহিলা প্ৰতিভা বৰুৱা। আঐ, কিতাপ হয়নো কেলৈ জনম নললো ঐ। তই বৰ বঢ়িয়া ডাইলগ মাৰিছ। তই কিন্তু ডাইলগ মাষ্টাৰ দেই। তাই নিজৰ জীয়েকৰ লাইফটো বনাবলৈ গৈ মোৰ লাইফটো বৰবাদ কৰি থৈ গৈছে। এৰাও, নকল কৰিলি বুলিয়েই তোক এক্সপেল কৰিব নালাগিছিল। জাষ্ট এটা ৱাৰ্ণিং দিওতো এৰি দিব পাৰিলেহেঁতেন। আৰে মইতো মাফ খুজিছিলোৱেই, কিন্তু তাইতো নেমানিলে। এতিয়া তোৰ ভয়ত জীয়েকক লগত লৈ ফুৰে, যেন গৰুৰ গাত লাগি থকা চিকৰাটোহে। এই ৰাজাৰ ভয়ত ৰাণীক কিমান দিন অঁতৰাই ৰাখিব? এদিন নহয় এদিন এই ৰাজাৰ অন্তঃপুৰলৈ ৰাণী আহিবই লাগিব। মোৰ আজি গাটো একেবাৰে ভাল লগা নাই জানা। ৰাতিপুৱা একাডেমিক হাউচলৈ যোৱাৰ পৰা ইমান গাটো জ্বৰ লাগি আছে। আজি ক্লাছটো মই নকৰোৱেই নেকি? মোৰো গাটো ভাল লাগি থকা নাইহে জানা। বয়স হৈছে নহয়। পোনচাতে ক'বলৈ হ'লে মানে অকলশৰীয়া পহু, তালুৰ পৰা তলুৱালৈকে খহু। ডাঙৰ ল'ৰাটোৰ পৰিয়াল থাকে দিল্লীত, সৰু ল'ৰাটো হোষ্টেলত,
বজাৰ সমাৰ কৰাৰ পৰা ঘৰৰ সমস্তখিনি কাম অকলে অকলে কৰিব লাগে ভাগৰ লাগি যায় জানা এতিয়া ল'ৰা ছোৱালীবিলাকক পোনছাতেই ক্লাছ নকৰো বুলি ক'বলৈ বেয়া লাগে জানা অ' প্ৰতিভা বাইদেউ আপোনালোকৰ ডিপাৰ্টমেণ্টত যে নতুন এপইণ্টমেণ্ট হোৱাৰ কথা আছিল কি হ'ল ইণ্টাৰভিউ বৰ্ডে কেতিয়াবাই ছিলেকশ্যন কৰি পঠালে কিন্তু এতিয়ালৈকে কিয় এপইণ্টমেণ্ট দিয়া নাই জানো চিলেকশ্যনত কোন উঠিল বাইদেউ লেডিজ নে জেণ্টছ এগৰাকীয়ে মাত্ৰ লেডিজ কেণ্ডিডেট আছিল তাইয়ে ছিলেকশ্যনত পৰিছে তাইৰ নাম নিবেদিতা কাকতি গুড মৰ্ণিং মই নিবেদিতা কাকতি আছামিজ ডিপাৰ্টমেণ্টত আজি জইন কৰিছোঁ তোমাৰ কথা শুনিয়ে আছো বহা থেংক ইউ তুমি বুলি ক'লো বেয়া পালা নেকি নাই ইটছ অ'কে জইন কৰিবা বুলি শুনিয়ে আছিলো ইমান দেৰি হ'ল যে ডাইৰেক্টৰ ছুটীত আছিল নহয় সেইবাবে ভালেমান দিন ৰ'ব লগা হ'ল এই বাইদেউ আছামিজৰ হেড তোমাৰ ক্লাছবোৰ মই এডজাষ্ট কৰিয়ে থৈছোঁ সেই ৰুটিনখন লৈ আহাচোন এওঁক দেখুৱাই দিওঁ আজি জইন কৰিছোঁহে ৰুটিনখন লিখি লওঁ কাইলৈৰ পৰাহে ক্লাছ কৰিম হ'ব দেখিলে ছাৰ আজিকালি ল'ৰাবোৰ দেখিছে আমাক পাত্তাই নিদিয়ে সকলোৰে মুখত নিবেদিতা মেডাম কি কৰিবা আৰু আজিৰ ল'ৰা নহয় সিদিনাই মই শুনিছো প্ৰতিভাৰ মুখ বোলে একেবাৰে ফুলি গৈছে গুড মৰ্ণিং মেম গুড মৰ্ণিং নিদিলে একেলগে আছিলে নিবেদিতাক ক'লে বোলে গুড মৰ্ণিং প্ৰতিভাক দেখোঁতে বোলে মুখখন ঘূৰাই দিলে বুজাবা প্ৰতিভাক এনেও অফিচ মানে কলেজ ক্ষতিয়েই কৰি থাকে নহয় তাতকৈ ঘৰতে অলপ মানে এক্সাৰচাইজ কৰিবলৈ ক'বাচোন হে অলপ গ্লেমাৰাছ হ'ব লাগিবতো আজিকালি গুড মৰ্ণিং পাবলৈ বুজিছা নাই ব'লা এইবিলাক সৰু কথা তোৰ মাৰৰ কি হ'ল ইমান দেৰি হ'ল চাহ তাহ একো নাই যে জানো আজি কি হ'ল ৰুমৰ পৰা দেখোন ওলোৱাই নাই কালি ৰাতি আকৌ ভাত নবনাই ৰুটি বনাইছে তোৰ মাৰৰ মহিমা অপাৰ মোৰ পায়জামাটো ক'লৈ গ'ল অহো আপোনাৰ পায়জামাটো আকৌ মোৰ ইয়ালৈ কেনেকৈ আহিব 25 কি হ'ল তোমাৰ মেকুৰী এতিয়াহে ওলাল তুমি মোৰ কাপোৰ পিন্ধি এক্সাৰচাইজ কৰি আছিলা হা হেৰা এই বয়সত তোমাৰ ডায়েট কণ্ট্ৰল এক্সাৰচাইজ কৰিবলৈ কি পাইছে এতিয়া কাজিয়া কৰিব নালাগে ডাক্তৰক খবৰ দিয়াচোন ডক্তৰক ক'বলৈ লাজেই লাগিছে কবি কি বুলি চাওঁ পিছল খাই পৰিলে বুলিয়ে ক'ব শুনকচোন ডাক্তৰক খবৰ এটা দিয়কচোন বিহু ওখকৈ পৰ্বতৰ টিঙে ঐলা হৰি ওখকৈ পৰ্বতৰ বেলি বিহুতে যামে ফুৰিবলৈ লগতে তোমাক খেলি জানো তোমাকে লগত লৈ যামেনো ফুৰিবলৈ শ্বিলং হেনো ধুনীয়া ঠাই জানো একা বাটেৰে উঠি
যায় ওপৰলে ঐ উঠি যায় ওপৰলে বুকু কপে তললৈ চাই জানো তোমাকে ঐ লগত লৈ যামেনো শ্বিলঙলৈ যামেনো শ্বিলঙলৈ শ্বিলং হেনো ধুনীয়া ঠাই জানো একা বেকা বাটেৰে উঠি যায় ওপৰলে উঠি যায় ওপৰলে বুকু কপে তললৈ চাই জানো চেৰাপুঞ্জী জনাজাত অতি বেছি বৃষ্টিপাত অতি বেছি বৃষ্টিপাত আৰু আছে ভয়ংকৰ গুহা জানো তাতে যদি থাকো গৈ খাচীয়া এজনীলৈ নহয় হেনো বেজেতে বুঢ়া গাঁৱলৈ আহি যে ইমান ভাল লাগিল এইবাৰহে বিহু ভালকে দেখিলো অথনিৰে পৰা তোমাৰ মুখত একেটা কথাকে শুনি শুনি আমনি লাগিছে ভাগ্য ভাল তুমি যে গাঁৱৰ প্ৰেমত পৰিলা বিহুৰ যে প্ৰেমত নপৰিলা তুমি খালি জুইৰ নিচিনা ধেমালি কৰিবলৈহে জানা চোৱাচোন বিহুৰ নিচিনা ইমান ধুনীয়া কালচাৰ এটা মানুহে লাহে লাহে পাহৰিয়ে গৈছে তোমাৰ বাৰু কি ফিলিং হয় ফিলিং চলেনো কি কৰিবা সময় সলনি হৈছে গতিকে মানুহৰ ৰুচিও সলনি হৈছে গতিকে সংস্কৃতিও সলনি হৈছে সলনি হৈছে বুলি ক'লে ভুল কোৱা হ'ব পাহৰি গৈছে বুলি কোৱা বাপৰে অসমীয়া সংস্কৃতিলৈ তুমি ইমান চিন্তা কৰা
তুমি দেখিছো নিভাজ অসমীয়া বোৱাৰী হ'ব পাৰিবা কেতিয়াবা কিছুমান কথাই মোক বৰ চেণ্টিমেণ্টেল কৰি তোলে জানা নিজকে অসমীয়া ছোৱালী বুলি ভাবি কেতিয়াবা যেতিয়া মই অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিৰ বিষয়ে আনৰ পৰা জানিব খোজো তেওঁলোকে খালি তোমাৰ মোৰ সম্পৰ্কটো টানি আনি কেৱল ধেমালিহে কৰে এই আনৰ সৈতে মোক কিয় ৰিজাইছা মইতো তোমাক আগতেও কৈছো যে মই অসমীয়া তুমি বঙালী এনেধৰণৰ চিন্তা মোৰ থকা হ'লে মই তোমাৰ ইমান ওচৰলৈ কেতিয়াও নাহিলোহেঁতেন প্ৰীতম কেতিয়াবা যদি কোনোবা কাৰণত তোমাৰ আৰু মোৰ মাজৰে সম্পৰ্ক হেৰাই যায় তেতিয়াও তোমাৰ মোৰ প্ৰতি এই ভাৱ থাকিবনে তোমাৰ আজি হৈছে কি তোমাৰ আৰু মোৰ মাজৰ এই সম্পৰ্ক কেতিয়াবা হেৰাই যাব পাৰে বুলি তুমি বিশ্বাস কৰিব পাৰানে বিশ্বাসৰ ওপৰতে সম্বন্ধ জীয়াই নাথাকে প্ৰীতম বাস্তৱৰ মুখামুখি হোৱা প্ৰস্তুতি চলাব লাগিব এৰা মই কথাবোৰ ভালদৰে চিন্তা কৰি চাওঁ এতিয়া যাওঁ বোলা ব'লা আজি প্ৰথমপিহে জইন কৰিছোঁ জানা বিষটো ভালেই পোৱা নাই নহয় আজি মোৰ ক্লাছটো কৰি দিবাচোন দেই তুমিয়ে আজি মই নাহোঁ বুলিয়ে ভাবিছিলোঁ জানা সন্ধিয়ালৈ আকৌ কিবা মহিলা সমিতিৰ মিটিং এখনো আছে ঐ পাৰ্টনাৰ ভাল খবৰ এটা আছে কি খবৰ কিবা লটাৰী পালি নেকি নহয় তই মোক খালি ঠাট্টাই কৰি থাক শুন আমাৰ ঘৰত আজি মহিলা সমিতিৰ মিটিং হৈছে আৰু তালৈ কি মোক চিফ গেষ্ট হিচাপে ইনভাইট কৰিছিল ধেত তেৰি কথাটো শুনচোন মই ঘৰৰ পৰা গম পাই আহিছো ৰাণীৰ মাক আজি মহিলা সমিতিৰ মিটিঙত ৰাতিলৈ দেউতাকৰ অফিচতো হেড অফিচৰ মানুহ আহিছে গতিকে ৰাণী ঘৰত অকলে ৰাণী মা মই যাওঁ দেই আজি তুমি মিটিঙলৈ নগলে নহয় নেকি মা দেউতাৰো বোলে আহোঁতে দেৰি হ'ব দেউতা বা মই নহালৈকে তুমি দৰ্জাখন বন্ধ কৰি ৰাখিবা মই সোনকালে আহিম হ'ব মা राजा को रानी से प्यार हो गया पहली नजर में ही खुमार हो गया रानी ओ रानी তোমাৰ ৰাজা আহি গেটৰ মুখ পালেহি আদৰিবলৈ কোনো অহা নাই যে ও রানী রানী রাজা জুয়াই আহিছে গেটৰ মুখ পাইছে আদৰি নিবলৈ কোনো রানী আহা না ও রানী রানী কোনে অভদ্ৰমিলা বৰলা প্ৰফেছৰ চুপ ভদ্ৰমানৰ ঘৰৰ আগত অভদ্ৰমি কৰিবলৈ লাজ লগা নাই তহঁতৰ ঐ প্ৰফেছৰ মুখত নেকাম লগা আমাক ভদ্ৰতা শিকাই সময় নষ্ট কৰাতকৈ কোনোবা ৰংগীলা এজনীক লগত লৈ টিউচন কৰোগৈ যা বৰলা মানুহৰ মনটো ভাল লাগি যাব আমাৰ অনুস্বৰ দেখোন কি হ'ল বাৰু ডাক্তৰ ওচৰলৈ যাব ৰাণী দেউতা হ'ব মা নেকান্দিবিচোন ৰ মই আহিলো নহয় চব ঠিক হৈ যাব বল ভিতৰলৈকে যাওঁ বল মা হ'ব নেকান্দিবিচোন হ'ব ইহঁতকেইটা ভিতৰলৈ আহিছিল নেকি গেটৰ বাহিৰৰ পৰা ইমান বেয়াকৈ চিঞৰিছে তোমাৰ অলপো কাণ্ড জ্ঞান নাই নেকি হা গাভৰু ছোৱালী এজনী ঘৰত থৈ এই ৰাতিলৈকে মিটিং মাৰি ফুৰিছে মা আহিছে ৰ
মই গৈছো। এইটো ঘৰলৈ অহাৰ সময় নেকি? মানে 9:30 হৈছেহে। মানে মই সুধিছো, এজনী গাভৰু ছোৱালীক ঘৰত অকলে থৈ কলেজত শিক্ষকতা কৰা এগৰাকী শিক্ষিতা নাৰীৰ এইটো ঘৰলৈ অহাৰ সময় নেকি? ৰাণীমা, কি হৈছে তোৰ ৰাণীমা? হে ভগৱান, এই গুণ্ডাকেইটাই মোৰ ছোৱালীজনীক শান্তিত থাকিব নিদিব যেন পাইছো। আৰু তোমাৰ এই ৰাতি ৰাতি মিটিং কৰি সমাজ সেৱা কৰি ফুৰা কামটো বাদ দিয়া, বুজিছা নহয়? আপুনি অকল মোকে দুখ দি থাকে। দুখ দিবলগীয়া কাম কৰিছা কাৰণে দুখ দিছো। ছোৱালীজনীৰ প্ৰতি তোমাৰ কোনো দায়িত্ব জ্ঞান নাই? কি দায়িত্বৰ কথা কৈছে আপুনি? দায়িত্ব আছে বাবেইতো মই যলৈ যাওঁ এইক লগত লৈ যাওঁ। ঘৰৰ পৰা বাহিৰলৈ লগত লৈ গলেই নিজৰ দায়িত্ব শেষ হৈ নাযায়। নিজৰ ঘৰৰ পৰিৱেশ ঠিক থাকিলে আনৰ পৰিৱেশে একো অপকাৰ কৰিব নোৱাৰে, বুজিছা? আপুনি আজি ফেপেৰি পাতি মূলত কাজিয়া কৰিম বুলি ভাবিছে নেকি? সদায় ভালদৰে কৈ থকা কথাবোৰ তুমি গুৰুত্ব নিদিয়াৰ বাবে আজি ফেপেৰি পাতি ধৰিবলগীয়া হৈছে। এটা দিনো তোমাক আহি অফিচৰ পৰা মই ঘৰত নাপাওঁ। কিয়? দিনটো কলেজত থকাৰ বাবে অন্য সময়ত মই বিজি থাকিবলগীয়া হয়। বিজি? এই শুনিবলৈ ভাল লগা বিজি শব্দটোৰ পাছত আৰু দুটা শব্দ লগাই দিলে এটা ধুনীয়া বাক্য উচ্চাৰণ হৈ জানা? বিজি ফৰ নাথিং। কাইলৈৰ পৰা চাগে এই কথাটোকে লৈ মানুহে ৰহন সানি আলোচনা কৰিব। এই অনুজ, এক মিনিট। কি হ'ল অনুজ, কলেজৰ পাৰ্টি তুমি গুচি আহিলা যে? নহয়, এনেই। এটা কথা কওঁ অনুজ, বেয়া নাপাবা, তোমাৰ যেন কিবা এটা হৈছে। নাই নাই, একো হোৱা নাই। কি হোৱা দেখিলা? তুমি আজিকালি কমৰ ৰুমলৈও নাহা, ক্লাছ কৰিয়ে বাহিৰে বাহিৰে গুচি যোৱা, কিয়? ধেৎ তেৰি, তুমি মিছাকৈ সন্দেহ কৰিছা। চোৱা অনুজ, বেয়া নাপাবা, কথাটো চবেই মন কৰিছে। এই নিবেদিতা কাকতি এখন কলেজত জইন কৰাৰ পৰাই তুমি কলেজত সকলোৰে পৰা আঁতৰাই আঁতৰাই থাকা। কেলে? কথাবোৰ এবাৰ মোক খুলি কোৱাচোন। তুমি ঠিকেই সন্দেহ কৰিছা প্ৰশান্ত। মোৰ জীৱনত জুই জ্বলাই যোৱা এটা চৰিত্ৰ, নিবেদিতা কাকতি। এই মৰম তোমাৰ বাবে বৈ যায় জুৰিৰ দৰে। এই মৰম তোমাৰ বাবে বৈ যায় জুৰিৰ দৰে। তোমাৰ বাবে বৈ যায় জুৰিৰ দৰে। দূৰৈৰ আকাশ হেঙুলীয়া আলাসতে উপঙে
দুটি তৰাই জোনৰ সতে আবেগতে উমলে মোৰ হৃদয় ভৰি আছে তোমাৰে মিঠা মৰমতে তুমি আহি ল'বা যি এই মৰম দুহাতেৰে এই মৰম তোমাৰ বাবে বৈ যায় জুৰিৰ দৰে অচিন পক্ষী গভীৰ বন উলাহতে উমলে দুটি হৃদয় একে হোৱা মধুৰ আবেগতে মোৰ মৰম ভৰি আছে তোমালৈ যুগে যুগে মোৰ মৰম ভৰি আছে তোমালৈ যুগে যুগে তুমি আহি ল'বা যি এই মৰম দুহাতেৰে তুমি আহি ল'বা যি এই মৰম দুহাতেৰে এই মৰম তোমাৰ বাবে বৈ যায় জুৰিৰ দৰে এই মৰম তোমাৰ বাবে বৈ যায় জুৰিৰ দৰে এই মৰম তোমাৰ বাবে বৈ যায় জুৰিৰ দৰে মায়ে তোমাক আজি মাতিছে আমাৰ কথাবিলাক মায়ে গম পালে ভালেই হ'ল দিয়া আমি নোকোৱাকৈ নিজে নিজে কথাখিনি গম পালে কিন্তু মায়ে তোমাক কেতিয়াও একচেপ্ট নকৰে আৰু তুমি কি ভাবিছা মা দেউতাৰ কথা না কৰিবলৈ মোৰ অসুবিধা হয় তেন্তে মোৰ কথা হা কৰাৰ আগতে তুমি মা দেউতাৰ কথা কিয় নাভাবিলা অকল মোৰ গাতটো দুখ দিলে নহ'ব মই দুখ দিব বিচৰা নাই সঁচা কথাটোহে কৈছো তুমি আজি মাক লগ কৰাচোন মায়ে হয়তো আমাৰ কথা মানি ল'বও পাৰে নিবেদিতাৰ লগত এই সম্পৰ্ক মই মানি ল'ম বুলি ভাবিছা নেকি সমাজৰ কথা আছে বংশ মৰ্যাদাৰ কথা আছে কথাটো মই অকলে ভবা নাছিলো নিবেদিতাও ভাবিছিল আৰু আজিকালি জাতিভেদ বংশ মৰ্যাদা এইবোৰৰ গুৰুত্ব আছে যুক্তিতৰ্ক তুমি মোৰ লগত নকৰিবা শুনা কিছুমান কথা আছে পঢ়িবলৈ বা লিখিবলৈ বা শুনিবলৈহে ভাল নিবেদিতাক যে তুমি বিয়া কৰাবা সেইটো মনৰ পৰা উলিয়াই এই দিয়া কথাটো মই নিবেদিতাৰ মুখৰ পৰা শুনিব বিচাৰিছো মাৰ লগত তুমি তৰ্ক নকৰিবা ওচৰৰ মানুহ শুনিলে আমাৰ বদনাম হ'ব তুমি যাব পাৰা শুনিলা নহয় এতিয়া যোৱা সেইকাৰণে অনুজক আজিকালি কমন ৰুমত নেদেখা হলো কমন ৰুমত মানে তাক যে মই আজিকালি কলেজতে নেদেখা হলো মই কিন্তু কথাটো নিবেদিতাই পাৰ্টি দিয়াৰ দিনাখনেই মন কৰিলো হঠাৎ অনুজ নোহোৱা হৈ গ'ল হয় আপোনালোক বহকচোন দেই মোৰ ক্লাছ এটা আছে কৰি আহো নিবেদিতার সঙ্গে অনুজর পিড়ে ছিল সত্যি না ও রাম ইমান নিচৰিবচোন গোটেই পৃথিৱীখনে শুনিব দিয়া এগিয়ে যাও ওকা এগিয়ে যাও কি এগিয়ে যাও বুলি কৈ আছে মানে কি এগিয়ে যাও মানে আগলৈ যোৱা টোটাল ব্যাপারটো কি হৈছে কোৱা তাৰ পাছত আৰু কি হ'ব দুয়োটাৰে বিয়াখন নহ'ল
ভগৱানৰ যে কি ইচ্ছা দত্তদা বিয়াৰ পাছত বাৰু নিবেদিতা এইখন কলেজত চাকৰি পাব লাগেনে তাই জইন কৰাৰ পৰা অনুজে বোলে কমন ৰুমত নবহাই হ'ল বেচারা দেবদাস হ্যাঁ যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে আরে একলা চলো রে আরে একলা চলো রে আরে একলা চলো রে এই গানটো আপুনি ক'ত শুনিলে অনুজৰ মুখত শুনিছো কিন্তু তুমি এই গানটো ক'ত শুনিছা নাই নাই মই একো ক'ত শুনিম আপুনি গোৱাৰ কাৰণেহে সুধিছো এই অনুজ আমি তোমাৰ কথাই পাতি আছিলো কোৱা তুমি ইয়াৰ লগত চিনাকি হোৱা নাই নহয় এয়া নিবেদিতা কাকতি হেল্ল' কোনে কৈছে মই নিবেদিতা আচৰিত মোৰ মোবাইল নম্বৰটো এতিয়াও তোমাৰ মনত আছেনে কিছুমান কথা পাহৰি যাব বিচাৰিলেও পাহৰিব নোৱাৰি পৰিস্থিতিয়ে আঁতৰি যাবলৈ বাধ্য কৰে কথাবোৰ মোৰ জীৱনৰ এক দুৰ্ঘটনা বুলি মই ইতিমধ্যে পাহৰি গৈছো মোৰ পৰা আৰু তোমাৰ কোনো সমস্যাই নহয় কিন্তু মানুহৰ মুখৰ কথা তুমি ঢাকি ৰাখিবা কেনেকৈ অনুজ ছাৰৰ কথাটো সঁচা জানো মানুহেতো এনেও ক'ব পাৰে মিছা হ'লেনো আৰু ছাৰে এনেকৈ নিবেদিতা মেমৰ পৰা পলাই ফুৰেনে মোৰ কিন্তু ছাৰ একেবাৰে সাহস নাই নিচিনা লাগে ন এইটো সাহসৰ কথা নহয় দীপিকা মানসিকতাৰ কথা ভগৱানে নকৰক কালি যদি তোৰ এনেকুৱা হয় তই জানো প্ৰীতমদাৰ মুখামুখি হ'ব পাৰিবি মই নিজেও জানো ৰচোন অনুজ ছাৰৰ কথা তই ইমান চেণ্টিমেণ্টেল কিয় হৈছ নহয় মানে সৰুৰে পৰা অনুজ ছাৰক চিনি পাওঁ যে তোক আজি ইমান চিৰিয়াছ হোৱা দেখিছোঁ মোৰ কিন্তু সন্দেহ হৈছে দেই ইয়াত আকৌ সন্দেহ কৰিবলগীয়া কিটো আছে মোৰ বাৰু কিয় লাগিছে তই যেন মোৰ পৰা কিবা এটা কথা লুকাইছ তই আজিলৈকে কি মোক বুজি নাপালি নেকি মই জানো তোৰ পৰা কিবা কথা লুকাইছোঁ আজিলৈকে
তুমি কেনেকৈ গম পালা কোৱাচোন কেনেকৈ গম পালা তুমি নকলে মই কেনেকৈ গম পাম তুমি গম পাই কি কৰিবা কি কৰিবা তুমি হা পৃথিৱীৰ সকলোৱে জানে জানা সকলোৰে মুখে মুখে নাজানো আমি মাক বাপে খালে যোনে মূল প্ৰথমতে এই কথাটো জানিব লাগিছিল বুজিছা এইবোৰ তোমাৰ সুপুত্ৰৰ কাণ্ড নহয় এতিয়া পিছে তুমি কি কৰিম বুলি ভাবিছা কি কৰিম আৰু কম মই যি ক'ব লাগে মই কম সি যেন তাৰ ছোৱালীজনীক সাৱধান কৰি দিয়ে নহলে কথা বেয়া হৈ যাব আপোনাৰ ল'ৰা আৰু মোৰ ছোৱালীৰ মাজত ফিৰিতি কি শুনলাম কোন ছাতা আটাক পাৰি নুঠিবহে সঁচা কথাকে শুনলাম মুঠতে কথাটো সঁচা হলেও সম্বন্ধটো সঁচা হবলৈ দিব নোৱাৰি কিন্তু দেই আৰু কি বলবেন আজিকালি ল'ৰা ছোৱালীৰ কথা একো ধৰিবই নোৱাৰি মাষ্টৰ মশাই ডক্টৰ কথাটো ইমানতে সামৰিলে দুইখন ঘৰৰ বাবেই ভাল ডাঙৰ ল'ৰাটোৰ বাবে মই আৰু মাকে পিয়ৰ কায়স্থ ছোৱালীজনী বিয়া কৰাই আনিছো জানে আৰু তাৰ বাবেও মোৰ ডাঙৰ ছোৱালীটোকো আমি নিজে চাই এটা কায়স্থ ল'ৰাৰ লগত বিয়া পাতি দিছো মাষ্টৰ মশাই আমরাও কায়স্থ হলো আপোনালোক বাঙালী কায়স্থ হে হল বুলি সম্বন্ধ কৰিব নোৱাৰি নহয় আপুনি কি কথা কৈছে মাষ্টৰ মশাই মই সম্বন্ধ কৰা কথা কোৱা নাই আপুনি যি ধৰণে আপোনাৰ নিজৰ ল'ৰাটোক বিয়া পাতি দিছে ডাঙৰ ল'ৰাটোক ঠিক সেই ৰকমে ময়ো মোৰ নিজৰ ডাঙৰ ছোৱালীক বিয়া পাতি দিছো এতিয়া সৰু দুটাই নিজে সিদ্ধান্ত লৈ বেয়া কাম কৰিছে তাকেইতো কথাষাৰ কওঁতে আপুনি পোনচাতে বুজি পাইছে এতিয়া ছোৱালীজনীকো কথাষাৰ ভালকে বুজাওক মই মোৰ লগ বুজাম ঠিক আছে মাষ্টৰ মশাই মই টিভিক বুজাম জাত পাতৰ কেতিয়াও অন্ত নহ'ব বুজিছা অসমীয়া কাষ্ট বঙালী কাষ্ট অসমীয়া বামুণ বঙালী বামুণ আকৌ অসমীয়াৰ মাজত ই আহোম ই বামুণ ই কলিতা তুমি মোক এইবোৰ কথা বুজাব নালাগে আৰু মই এইবোৰ কথা নুবুজা হ'লে তোমাৰ লগত মন্দিৰলৈ প্ৰভু ঈশ্বৰৰ ওচৰলৈ নগলোহেঁতেন কিন্তু ঘৰৰ মানুহক কোনে বুজাব আমিয়ে বুজাব লাগিব আহা তুমি অলপ বেছি চিন্তা কৰি আছা সময়ত দেখিবা সকলো ঠিক হৈ যাব অ'কে ঐ কি হ'ল অকলে অকলে কি চিন্তা কৰি আছ তই আহি বিৰাট ভাল কৰিলি জুৰি তই সোনকালে প্ৰীতমক খবৰ এটা দি মাতি আন বিৰাট ডাঙৰ বিপদ এটা হৈছে কি হ'লনো আমাৰ ঘৰত সকলোবোৰ কথা গম পালে যোৱাকালি প্ৰীতমৰ দেউতাক আহি আমাৰ বাবা কিবা কিবি কৈ থৈ গ'ল মই মা বাবাক কথা পতা শুনিছোঁ তেওঁলোকে বোলে মোৰ বিয়া ঠিক কৰিব আন এটা ল'ৰাৰ লগত দুই এদিনতে প্ৰীতম দাৰ পৰীক্ষাটোৱে বুধবাৰে শেষ হ'ব আৰু এসপ্তাহমানৰ পাছতহে আহিব পাৰি তেতিয়ালৈকে বহুত দেৰি হৈ যাব জুৰি তই সোনকালে প্ৰীতমক খবৰ এটা দি মাতি আন না প্লিজ ৰচোন ৰচোন মই কিবা এটা কৰিম বাৰু প্ৰীতম দাৰ লগত মই কথা পাতিম আৰু অহা লগে লগে মই তোক খবৰ দিম তাৰপিছত তই কথা চথা পাতি লৈ কি কৰ কৰিবি আৰু কি হ'ল হঠাৎ মাতি পঠিয়ালা যে জুৰিয়ে তোমাক একো কোৱা নাই জুৰিয়ে ফোনত কিবা খেলি মেলি হোৱা বুলি কৈছে পিছে ভালকৈ একো কোৱা নাই বিৰাট ডাঙৰ প্ৰব্লেম এটা হৈছে প্ৰীতম কি ঘৰত সকলোবোৰ কথা গম পালে মোৰ বিয়া ঠিক কৰিছে কি ইমান সোনকালে বিয়া মোৰ পৰীক্ষাৰ পিছতহে পাতিব কিন্তু ৰিং চেৰেমনিটো আগতে হ'ব প্ৰীতম তোমাৰ আৰু মোৰ বিয়া যোনটো মন্দিৰত হৈছিলে সেইটো মন্দিৰতে আমাৰ ৰিং চেৰেমনি হ'ব তুমি ঘৰত একো কোৱা নাই নাই মোৰ ক'বলৈ সাহস হোৱা নাই আৰু ঘৰৰ মানুহক মই একো ক'ব নোৱাৰোঁ তাৰমানে ঘৰৰ মানুহৰ আপত্তিৰ কাৰণে তুমি তোমাৰ সিদ্ধান্ত সলনি কৰিছা নেকি তুমি বুজিবলৈ চেষ্টা কৰা প্ৰীতম তোমাক এৰা কথা মই একেবাৰে চিন্তা কৰিব নোৱাৰোঁ আৰু ঘৰৰ অমততো একো এটা কাম কৰিব নোৱাৰোঁ মই কি কৰোঁ প্ৰীতম মই কি কৰোঁ কিবা এটাতো কৰিবই লাগিব
চাওঁচোন কি কৰিব পাৰোঁ। জুৰিৰ লগতো কথাটো পাতি চাওঁ, কিন্তু তুমি কি ভাবিছা? ভাবিবলৈ কৰিবলৈ আৰু একো এটা ৰাস্তাই নাই, মাত্ৰ ভগৱানক প্ৰাৰ্থনা কৰা প্ৰীতম, তেওঁই যেন কিবা এটা উপায় দিয়ে। মাগো, আপুনি ইমান খং কৰিছে কিয় মাষ্টৰ মশাই? মই মোৰ ছোৱালীটোক ভালদৰে বুজাইছো। সৰু ছোৱালী, টোটাল বেপাৰটো বুজি উঠোতে অলপ সময় ল'ব আৰু কি। এনে ফাটক মাম মাম বুলি কোৱা সৰু ছোৱালীজনী মাক দেউতাকৰ কথা এতিয়ালৈকে বুজি পোৱা নাই। এই ডক্টৰ, ছোৱালীজনীক ক'ব ভালে ভালে মোৰ ল'ৰাৰ লগ এৰি দিব। মাষ্টৰ মশাই, একটা কথা, মোৰ ছোৱালীয়ে যেনেকৈ ভাতক মাম মাম বুলি নকয়, ঠিক তেনেকৈ আপোনাৰ ল'ৰাইও মাছক জিজি বুলি নকয়। মানে আপোনাৰ ল'ৰাওতো বাচ্চা ছেলে নহয় যে মোৰ ছোৱালীৰ কথা মতে উঠব কৰিব। কোনচাতে মোৰ ল'ৰাৰ ওপৰত দুখ দিলে গৈ? ডক্টৰ, আপোনাৰ ছোৱালী ভাল হলে আনৰ বাৰীত সোমাই ঘাঁহ নাখায়গেহে। আৰু আপোনাৰ বাৰীত যদি জেওৰা জপনা নাথাকে তেনেহলেতো ছাগল দুখিবই। মোৰ বাৰীত জেওৰা জপনা ঠিক আছে, মোৰ বাৰীত জেওৰা জপনা চব ঠিক আছে, বৰঞ্চ আপোনাৰ ছোৱালীক এৰাল দি থব। এৰাল যদি দিব নোৱাৰে তেতিয়াহ'লে ডিঙিত ডাকুলা এটা লগাই থব, যাতে আনৰ বাৰীৰ জপনাৰ ফাঁকেদি সোমাব নোৱাৰে। ডাকুলা লগোৱা মোৰ ছাগলীক যদি আপোনাৰ কুকুৰে ৰাস্তাত সামুৰে তেতিয়া কি হইব মাষ্টৰ মশাই? কি আপুনি মোৰ ল'ৰাক কুকুৰ বুলি ক'লে? আপুনিওতো মোৰ ছোৱালীক ছাগল বুলি ক'লে। আপুনি কিন্তু মোৰ ধৈৰ্য পৰীক্ষা নকৰিব দেই, মোৰ তেজ গৰম হৈ গৈছে। বাবা বাবা, তাই নেকি মশাই? আপোনাৰ শৰীৰত তেজ আছে আৰু মোৰ শৰীৰত জল আছে। মোৰ কথা শুনি আপোনাৰ তেজ গৰম হৈছে আৰু আপোনাৰ কথা শুনি মোৰ তেজ কি গুট মাৰিব? কি মোৰ কথা শুনি আপোনাৰ তেজ গৰম হৈ গৈছে? হবে তো, কেন হবে না? আমরাও তো মানুষ। ডক্টর ডক্টর ডক্টর, আপোনাক মই বৰ ভাল মানুহ বুলি ভাবিছো। আপুনি কিন্তু দেখা যাব, আপোনাক দেখা যাব, বৰ ভাল মানুহ বুলি ভাবিছো। হ্যারি শুনুন, এই আমার মেয়ের বিয়ে ঠিক করিছো এজন কায়স্থ বাঙালির লগত। এই আপোনাৰ ল'ৰাক কিন্তু মোৰ ছোৱালীৰ পৰা আঁতৰাই ৰাখিব, বলে দিলাম। রাগ করবেন না, দেখে নেব, বলে দিলাম। প্ৰীতম, প্ৰীতম দেউতা, প্ৰীতম, বহ বহ। চা, তইতো এতিয়া সৰু ল'ৰা হৈ থকা নাই, হয়নে নহয়? তই এতিয়া ডাঙৰ হলি, এইবাৰ MA ফাইনেল দিছ। তই এতিয়া যিবোৰ কাম কৰ সেইবোৰ অন্ততঃ মোৰ মান সন্মানটো চিন্তা কৰি, এই অসুখীয়া মাৰজনীৰ কথা চিন্তা কৰি অলপ ভাবিবচোন। মই ভাবি চিন্তিয়ে সিদ্ধান্ত লৈছো। কি ভাবি চিন্তি সিদ্ধান্ত ললি? কি ভাবি চিন্তি সিদ্ধান্ত ললি? তই কি পৃথিৱীত আৰু অসমীয়া ছোৱালী বিচাৰি নাপালি যে বঙালী ছোৱালী এজনীৰ কাৰণে তই ঘৰৰ মান সন্মান বাদ দিবলগীয়া হয়? কোনবোৰ মানুহকনো অসমীয়া বুলি কয়? দেখিলা, তোমাৰ ল'ৰাই এতিয়া অসমীয়া মানুহ কোন চিনি নোপোৱা হ'ল। তই পগলা হৈছ নেকি? পগলা হোৱা নাই মা, মই সুস্থভাৱেৰে কৈছো। আপুনি যে অসমীয়া বঙালী বুলি আজি ইমান চিঞৰ বাখৰখন কৰিছে, ককাইদেউ দিল্লীৰ পৰা আহিলে তাৰ ল'ৰা ছোৱালী কেইটা, মানে আপোনাৰ নাতি নাতিনী, আপোনাৰ নামটো ভালকৈ
লিখি পঢ়িবলৈ দিবচোন। সিহঁতে নিজৰ ককাকৰ নিজৰ পূৰ্বপুৰুষৰ নামটোকে ভালকৈ লিখিব নাজানে, পঢ়িব নাজানে। অঁ দেউতা, চিঞৰ বাখৰ কৰিলে সঁচাটো মিছা হৈ নাযায়। আপোনাৰ নাতি নাতিনীৰ মুখত ভঙা ভঙা অসমীয়া শুনিলে আপুনি গৌৰৱবোধ কৰে, কিন্তু শুদ্ধকৈ অসমীয়া লিখিব আৰু পঢ়িব জনা দীপিকাক কিয় আপুনি অসমীয়া বুলি ভাবিব নোৱাৰে? কিয়? তই বেছি বাঢ়ি গলি। পঢ়া শুনা কৰি তই ইয়াকে শিকিলি। তই বাপাৰৰ মুখে মুখে কথা ক'ব পৰা হলি। তই ইমান চিন্তা নকৰিবিচোন, ভগৱানৰ ওপৰত বিশ্বাস ৰাখ, চব ঠিক হৈ যাব। জানো ভগৱানে এইবোৰ মোৰ কি পৰীক্ষা লৈছে। অহা শনিবাৰে আমাৰ ৰিং চেৰেমনি ঠিক হৈছে। ইফালে প্ৰীতমৰ মাকৰো এনেকুৱা অৱস্থা। আমাৰ অৱস্থা অনুজ ছাৰ আৰু নিবেদিতা মেডামৰ নিচিনা হ'বগৈ নেকি জুৰি? ধেত তেৰি, তই ইমান ভাঙি নপৰিবিচোন। প্ৰীতমদাৰ মাকে অলপ ভাল পালেই মই প্ৰীতমদাৰ লগত কথা পাতিম। প্ৰীতমৰ মাকে এতিয়া কেনেকৈ পাইছে? বেছি ব্লিডিং হোৱাৰ বাবে অলপ ছিৰিয়াছ কণ্ডিশ্যন। ইফালে তেজৰ বৰ দৰকাৰ হৈছে, কিন্তু বৰমাৰ তেজৰ লগত বৰ্তাৰ তেজৰ গ্ৰুপ নিমিলে, প্ৰীতমদাৰো নিমিলে। মই এখন চাহৰ পৰা চহী কৰি আনিছো দেই। ডক্টৰ বেংকত টকাবোৰ দিবলৈ আপুনি যাব নে মই যাম? তুমিয়ে দি দিয়া বাই। না না, একটা কাজ করো, ময়ে দি দিও দিয়া। এতিয়া আৰু চিন্তা কৰিবলগীয়া একো নাই। ডাক্তৰে কৈছে মাক অহা সপ্তাহতে ৰিলিজ দিব। অহা সপ্তাহত ৰিলিজ দিব মানে? তেজ দিব নালাগিছিল জানো? তেজ বোলে দিছে। তেজ দিছে? অঁ। কোনে দিলে? জানো কোনে দিলে। চিষ্টাৰে কৈছে কোনোবা ছোৱালী এজনী আহি তেজ দি থৈ গুচি গ'ল। কোনোবা ছোৱালী এজনী এইটো নিশ্চয় আমাৰ জুৰিজনীৰে কাম হ'ব, বুজিছ? মাৰ বৰমাকৰ নিচিনা ভাল পাই নহয়। এই নাম লৈছিলোহে, এইজনী আহি ওলালেহি, দেখিছ? মা বহ। বৰ্তা, বৰমাৰ ভালনে? বৰমাৰ ভালনে? বৰমাই তোৰ কাৰণেহে ভাল পালে এইজনী। মোৰ কাৰণে? আমাক অকৰা বনাবলৈ আহিছে নহয়। তই বৰমাৰক মনে মনে তেজ দিয়া নাই? তেজ মই দিয়া নাই নহয়। তই দিয়া নাই? কোনে দিলে? হেৰিয়েহে দিছে। হেৰি মানে? কথাটো ক'লে আপোনাৰ পুঞ্চাতে খং নুঠেতো? খং কি উঠিব আই? মানে বৰমাক তেজ দীপিকাইহে দিছে। কি? তেজ দিলে? কাক খুজি তেজ দিলে? তেজ দি তাই ডাঙৰ উপকাৰ কৰিলে, কিন্তু ভৱিষ্যতলৈ এইখন ঘৰৰ লগত যে তাইৰ কোনো তেজৰ সম্পৰ্ক হ'ব সেইটো তাইক আশা কৰিবলৈ মানা কৰিবি। তাই নিজে আহিবলৈ সাহস কৰিব নোৱাৰিলে কথাটো ক'বলৈ তোক পঠিয়াই দিছে। আপুনি মোক ভুল নুবুজিব বৰ্তা, তাই মোক পঠোৱা নাই, মই নিজে বৰমাৰ খবৰ ল'ব আহিছো। আৰু তাইক এতিয়া মাতিলেও তাই আহিব নোৱাৰে। তাইৰ ঘৰত যিহে বিপদ। কিহৰ বিপদ? আপুনি কলেজলৈ যোৱা নাই নহয়, সেইকাৰণে নাজানে। কলেজত যিখনহে খেলি মেলি। কলেজত আকৌ কিহৰ খেলি মেলি? পঞ্চাতে দত্তৰ ওপৰত সন্দেহ কৰাটো জানো ভাল হ'ব? প্ৰত্যেকে কথাটো এবাৰ ভালদৰে চিন্তা কৰি চাওকচোন। এই কলেজখন আৰম্ভ হোৱা দিনৰে পৰা এই কলেজখনৰ কাৰণে দত্তই কিমান কষ্ট কৰিল, অথচ আজিলৈকেতো এটা টকাও কেলেংকাৰী নাই। কিন্তু
এই ৰিটায়াৰমেণ্টলৈ কেইদিনমান থকাৰ আগতে তেখেতে জানো এনেকুৱা এটা কাণ্ড কৰিব পাৰে? কথাটো ঠিকেই, পিছে ষ্টুডেণ্টৰ ফৰ্ম ফিল আপৰ টকাবোৰ কি হ'ব? কাৰ কেতিয়া বিপদ আহে কোনেও ক'ব নোৱাৰে, আৰু বিপদৰ সময়তহে আনক সহায় কৰাৰ কথা উপলব্ধি হয়। দত্তৰ এই বিপদৰ সময়ত আমি প্ৰত্যেকেই যদি 2-4 টকাকৈ দি তেওঁক সহায় কৰো, দত্ত ৰক্ষা পৰে আৰু ষ্টুডেণ্টৰো একো প্ৰব্লেম নহয়। মই মোৰ ফালৰ পৰা 1500 টকা দিম। ময়ো দত্তক 500 টকা দিম। মই 1000 টকা দিম। ময়ো 1000 টকা দিম। মাষ্টৰ মশাই, আপোনাক বহুত ধন্যবাদ। নমস্কাৰ। पंडित जी, यहाँ पे 1 साल पहले एक शादी हुई थी। अब वो पंडित जी कहाँ पे है? এই বিয়া হতে পারে না। কেন কেন হবে না? আজ থেকে 1 বছর আগে এই মন্দিরে এই মেয়েটির একটা অসমের ছেলের সাথে বিয়া হয়েছিল। সি তাই নেকি? কৃষ্ণের আশীর্বাদে এক হওয়া দুটি মনকে আমি কিছুতে আলগা হতে দিব না, এটি পাপ। আচ্ছা, এই টোটেল খেলখন তুমিয়ে খেলিলা চুৰি। মোক ক্ষমা কৰি দিয়ক কাকু। দীপিকাৰ ভৱিষ্যতৰ কথা ভাবিয়ে মই এই কামটো কৰিবলৈ বাধ্য হ'লো। আগতে কথাবোৰ নকলা কিয়? বিয়াখন হৈ যোৱা হ'লে মোৰ ল'ৰাটোৰ ভৱিষ্যত কি হ'লহেঁতেন? নালাগে আহ। প্ৰীতম আহিছো দেউতা। প্ৰীতম দেউতা সিৱাই হ'ব। সামান্য বঙালী ছোৱালীজনীৰ কাৰণে প্ৰভু ঈশ্বৰৰ ওচৰত আৰু নিজৰ বিয়াৰ খাটনি ধৰিবলৈ যাওঁ। চিহ কথা, লাজ নাই হে? আজিকালি ল'ৰা নহয়, নিজৰ বিয়াৰ কথা পাতিবলৈকে আকৌ আপোনাৰ ওচৰত ওলাইছেগৈ। লাজ নাই। তোৰ কথা শুনি মোৰ লাজহে লাগিছে। বিয়া তই পাতিবি নে পুতেৰে পাতিব? প্ৰভু ঈশ্বৰ, জোৰ কৰি তোৰ ল'ৰাটোৰ কাৰণে তই এজনী বোৱাৰী আনিলি। সিহঁতৰ মনৰ মিল নাথাকিলে সিহঁতৰ সংসাৰখন শান্তিৰ হ'বনে? আৰু তোৰ ঘৰখনো শান্তিত থাকিব পাৰিবনে? তই যে এই অসমীয়া বঙালী বুলি চিঞৰ বাখৰ কৰি আছ, কথাটো শুনি বৰ লাজ পাইছো। ইচ 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 ইচ, তোৰ নিচিনা শিক্ষিত মানুহৰ মুখত এনে কথা শুবা নাপায়। প্ৰভু ঈশ্বৰ, এইবোৰ আপুনি কৈছে কি? হেৰৌ, 500-600 বছৰৰ আগতে আমাৰ গুৰুজনাই নগাৰ নৰোত্তম মুছলমানৰ চানখাইক শৰণ দি এই বিভেদ নাইকিয়া কৰা নাছিল নে? আৰু তই গুৰুজনাৰ শিষ্য হৈ এনে কথা ক? অপৰাধ বিনাশন তজু নামে নাৰায়ণ। পঞ্চাতে ইমান দূৰ কথা ভাবিবলৈ নহ'ল নহয় প্ৰভু ঈশ্বৰ। মোক ক্ষমা কৰক। খঙৰ ভমকত মই আপোনাক নক'বলগীয়া কথা কৈ পেলালো প্ৰভু। জাত পাতৰ কথা এৰ। তোৰ মানুহজনীৰ বিপদৰ সময়ত ছোৱালীজনীয়ে তেজ দি সহায় কৰিলে, আৰু তোৰ মানুহজনীৰ পৰা সেই বঙালীৰ তেজ পৃথক কৰিব পাৰিবি? নোৱাৰো মই। প্ৰভু, মোক আৰু লাজ নিদিব, যথেষ্ট হৈছে। খঙৰ ভমকত মানে ভাবি চাবলেই নহ'লে যে আমাৰ ল'ৰা ছোৱালীবিলাকো ডাঙৰ হ'ল, তাহাঁতকো নিজৰ কথা নিজে চিন্তা কৰি লোৱাৰ মানে পঞ্চাতে স্বাধীনতা দিব লাগে। আর কি বলবেন মাস্টার মশাই, মানে কথা হৈছে কি, আপুনিও ৰাগ কৰিলে ময়ো ৰাগ কৰিলো। দত্ত, এই ল'ৰাটোৰ ৰিজাল্ট দিয়ক, তাৰ পাছত পাৰিলে পঞ্চাতে কলেজতে সোমোৱাই দিম। তাৰ পাছত আৰু আপোনাৰ ছোৱালীক মোৰ ঘৰৰ বোৱাৰী কৰি লৈ যাম। মানে কথাটো এই ধৰণৰ হৈছে, আপোনাৰ ল'ৰা হ'ব কলেজৰ প্ৰফেচাৰ আর মোৰ ছোৱালী হ'ব কলেজীয়া বোৱাৰী। ও গো, শুনেছ? মিষ্টি ফিষ্টি নিয়ে এসো। হ্যাঁ কি আর, চটপট করো যাও। এক মিনিট ৰ'ব। এই যে মিষ্টি। মিষ্টি এসে গেছে। এক মিনিট। শুনা 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 শুনা
মোৰ প্ৰিয়া তোমাৰ বাবে কিমান মৰম আছে জানা আকাশৰ বিশালতা সাগৰৰ গভীৰতা আকাশৰ বিশালতা সাগৰৰ গভীৰতা তাৰ সতে হ'ব চাগে তুলনা শুনা 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 তুমি শুনা ও তোমাৰ বাবে কিমান মৰম আছে জানা আকাশৰ বিশালতা সাগৰৰ গভীৰতা আকাশৰ বিশালতা সাগৰৰ গভীৰতা তাৰ সতে হ'ব চাগে তুলনা শুনা 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 মোৰ প্ৰিয়া ও তোমাৰ বাবে